নমস্কাৰ আপোনাক সকলোকে প্ৰবীণলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিব ওলাইছো নাম্বাৰ সিৰিজৰ পাৰ্ট 3 আৰু ইয়াত আমি আলোচনা কৰিব ওলাইছো অলপমান কোৱেশ্চন আনসাৰৰ ওপৰত। ইতিমধ্যে যোৱা প্ৰথম যেটো ভিডিও আছিল নাম্বাৰ সিৰিজ আৰু ৰিজনিংৰ ইন্ট্ৰোডাকচন আছিল, তাৰ পিছৰ ভিডিওটো আছিল আপোনাৰ অলপমান কোৱেশ্চন আনসাৰৰ ওপৰত নাম্বাৰ সিৰিজৰ। আজি আমি নাম্বাৰ সিৰিজৰ আৰু অলপ কোৱেশ্চন সলভ কৰিব চেষ্টা কৰিম। গতিকে আহক দেৰি নকৰাকৈ আমি কোৱেশ্চনলৈ আগবাঢ়ো। গতিকে আহক আমি চাই লওঁ প্ৰথম চাৰিটা কোৱেশ্চন। আপোনালোকে এটা হয়তো স্ক্ৰিনশ্বট মাৰি লওক, নহবা আপোনালোকে ভিডিওটো পজ কৰি লৈ পেলাই আপোনালোকে বস্তুখিনি নোট ডাউন কৰি লওক। ঠিক আছে, এতিয়া আহক আমি সলভ কৰিব চেষ্টা কৰোঁ। প্ৰথমটো চাওঁ, প্ৰথম এক নম্বৰটো 1, 4, 10, 22, 46 আৰু কুৱেশ্যন মাৰ্ক আছে, হয়নে? এতিয়া ইয়াৰ লজিকটো কেনেকৈ আগবাঢ়িছে চাওঁ। 1 আৰু 4 মাজত ডিফাৰেঞ্চ আছে আমাৰ 3, 4 আৰু 10ৰ মাজত আছে ডিফাৰেঞ্চ 6, 10ৰ পৰা 22ৰ মাজত আছে ডিফাৰেঞ্চ 12, 12 পৰা 46ৰ মাজত আছে আপোনাৰ 24, হয়নে? 24 আছে। তো ইয়াৰ পিছৰটো কি হ'ব? এতিয়া চাওক 3, 6, 12, 24 এইটো কেনেকৈ হিচাপত গৈ আছে চাওক। ইয়াৰ সৈতে আকৌ আমি দুই মানে আপোনাৰ দুগুণ হৈ আছে। ইয়াৰ দুগুণ এইটো মানে 3 দুগুণ 6, 6 দুগুণ 12, 12 দুগুণ 24, 24 দুগুণ 49। গতিকে এই 46ৰ লগত কি হ'ব? 48টো যোগ হৈ যাব। তো 46ৰ লগত যদি 48টো যদি যোগ হৈ যায় তেন্তে হ'ব আপোনাৰ 94। গতিকে অপশ্যন নাম্বাৰ বি শুদ্ধ হ'ব, 94, হয়নে? নেক্সটটো চাওক 1, 1, 4, 8, 9, 27, 16 কুৱেশ্যন মাৰ্ক। মই প্ৰথম ভিডিঅ'টোত অলৰেডি আলোচনা কৰিছিলোঁ যে কিছুমান স্কুৱেৰ আৰু কিউবৰ বিষয়ে, হয়নে? আৰু আপোনালোকে যদি সেইখিনি যদি নোট ডাউন কৰি লৈছিলে বা আপোনালোকৰ যদি মনত আছে তেন্তে ইয়াৰ চিৰিজটো অট'মেটিকলি ওলাই পৰিব। এতিয়া চাওক 1 আৰু 1 মানে কি? প্ৰথমটো হৈছে 1 স্কুৱেৰ, নেক্সটটো হৈছে 1 কিউব, হয়নে? 1 স্কুৱেৰ মানে 1, 1 কিউব মানে 1। তাৰপিছত আছে 2 স্কুৱেৰ, 2 স্কুৱেৰ মানে হৈছে 4, তাৰপিছত 2 কিউব মানে হৈছে 8। তাৰপিছত আছে চাওক 3 স্কুৱেৰ, 3 স্কুৱেৰ মানে হৈছে 9, 3 কিউব মানে হৈছে 27। নেক্সট হৈছে 4 স্কুৱেৰ, 4 স্কুৱেৰ মানে হৈছে 16। নেক্সট হ'ব 4 কিউব, 4 কিউব মানে হৈছে 4 যদি আমি 4টা পূৰণ কৰোঁ, 4 যদি আমি 3টা পূৰণ কৰোঁ, হয়নে? তেনে 4 4 গুণ 16, 16 4 গুণ 64, 64। অপশ্যন নাম্বাৰ বি হ'ব। নেক্সট চাওক 3 নম্বৰটো 4, 12, 34, 108। এতিয়া 4ৰ পৰা 12 আমি হয় কেনেকৈ চাওক। 4ৰ পৰা 12 যদি আমি পূৰণ 3 কৰি দিওঁ, 4 3 গুণ 12। তাৰপিছত চাওক 12ৰ লগত 37 পূৰণ 3, 12 3 গুণ 37। 37ৰ লগত আকৌ পূৰণ 3 কৰি দিয়ক, 108। মানে ইটোৰ পৰা সিটো পূৰণ 3 এটা পূৰণ হৈ গৈ আছে। গতিকে 108ৰ লগতো কি হ'ব? যিটো পাম পিছত সেইটো 3 পূৰণ হ'ব। গতিকে 108ৰ লগত যদি আমি 3 পূৰণ কওঁ কি হ'ব? 8 3 গুণ 24, 3 গুণ 3, 324। গতিকে ইয়াত চাওক যিটো ফাৰ্ষ্ট অপশ্যন আছে এ, সেইটোৱে হ'ব কাৰেক্ট, 324। নেক্সট চাওক 1, 1, 2, 6, 24 কুৱেশ্যন মাৰ্ক 720। এতিয়া চাওক কেনেকৈ আগবাঢ়িব পাৰে, আমি লজিক উলিয়াওঁ। 1ৰ পৰা 1 হৈ গওঁতে ইনটু 1, 1 1 গুণ 1, ইয়াৰ লগত ইনটু 2, 1 2 গুণ 2, ইয়াৰ লগত চাওক ইনটু 3, 2 3 গুণ 6, ইনটু 4, 6 4 গুণ 24। মানে প্ৰথমটো 1 পূৰণ হ'ল, তাৰপিছত 2 পূৰণ হ'ল, তাৰপিছত 3 পূৰণ হ'ল, তাৰপিছত 4 পূৰণ হ'ল, তাৰপিছত কি হ'ব? 5 পূৰণ হ'ব, হয়নে? গতিকে 24 5 গুণ কিমান হ'ব চাওক। 24 5 গুণ হৈছে আপোনাৰ, মই দেখাই দিছোঁ, 5 4 গুণ 20ৰ 0 উকলি লৈ 5 2 গুণ 10 2 12। গতিকে 120। অপশ্যন নাম্বাৰ চি কাৰেক্ট। ঠিক আছে, আপোনালোকে পুনৰবাৰ দেখিলে আৰু আমি 4টা কুৱেশ্যন ল'লোঁ। আৰু আপোনালোকে ঠিক একেদৰে হয়তো ভিডিঅ'টো পজ কৰি লওক আৰু নহবা এটা পজ কৰি পেলাই স্ক্ৰীনশ্বট লৈ পেলাই আপোনালোকে নোট ডাউন কৰি লওক। আৰু আপোনালোকে প্ৰথমে নিজাববীয়াকৈ চেষ্টা কৰক। লগতে আপোনালোকে পাৰিলে ষ্টপৱাটছটো ব্যৱহাৰ কৰিব। ষ্টপৱাটছ ব্যৱহাৰ কৰিলে আমাৰ স্পীডত বহুত ভাল প্ৰভাৱ পৰে। ঠিক আছে, আপোনালোকে নিশ্চয় কৰি ল'লে। এতিয়া চাওক আমি সলভ কৰিব চেষ্টা কৰোঁ। এতিয়া চাওক ইয়াত কি আছে? 240 কুৱেশ্যন মাৰ্ক 120, 40, 10, 2। আপোনালোকে নিশ্চয় দেখিছে দুটা ডিক্ৰিজিং অৰ্ডাৰ, মানে লাহে লাহে কমি গৈ আছে। কিন্তু সংখ্যাবিলাকৰ মাজত বহুত এটা ডিফাৰেঞ্চ আছে, হয়নে? গতিকে ই হয়তো এটা ভাল লেভেলত পূৰণ হ'ব পাৰে, হয়নে? বা কি নিয়মনো লাগি আছে আমি চাওঁ। এতিয়া চাওক আপোনালোকে ইয়াৰ পৰাও যাব পাৰে, নহ'বা আপোনালোকে ইফালৰ পৰা উল্টাকৈ আহিব পাৰে, কাৰণটো ৰুলটোতো আহি আছে ন। এতিয়া চাওক কুৱেশ্যন মাৰ্কটো লাগি আছে আপোনালোকে ছেকেণ্ডত। গতিকে ইয়াৰ পৰা এনেকৈ উলিওৱাতকৈ আমি আঁতৰৰ পৰা আহিলেতো উল্টাকৈ যদি আহোঁ, লজিকটো উলিয়াবলৈ আমাৰতো ভাল হয়। কাৰণ প্ৰথমতে থকাৰ লগে ইয়াৰ পৰা আপুনি কি লজিক এটা উলিয়াব প্ৰথমে ফটককৈ। গতিকে যদি কুৱেশ্যন মাৰ্কটো চাই ল'ব কিমান দূৰত আছে, এটা মিডল পইণ্টত লৈ পেলাই এইফালে আছে নে এইফালে আছে চাই ল'ব ফাৰ্ষ্টে, গম পাইছেনে? যিহেতু এইফালে আছে গতিকে আমি এইফালৰ পৰা কৰি আহিম। এতিয়া
বুজি পাইছেনে লজিকটো উলিয়াবলৈ ভাল হয় এতিয়া চাওক 2 লগত কি কৰিলো 2 লগত কি পূৰণ কি হওঁতে 10 হ'ল ইনটু 5 হয়নে 2 5 গুণ 10 হয়নে আমি কিমান কৰিলো অলপ ভালদৰে আপোনালোকে ভিজিবিলিটি হোৱাৰ কাৰণে দিছে ইনটু 5 কৰিলো হয়নে 2 5 গুণ 10 তাৰ পিছত চাওক ইনটু 4 কৰিলো হয়নে এটা চাওক প্ৰথমে 2 আমি কি কৰিলো 5 পূৰণ কৰি 10 কৰিলে 2 5 গুণ 10 10 4 গুণ 40 মানে প্ৰথমে ইনটু 5 ইনটু 4 তাৰ পিছত চাওক এটো 4 ৰ লগত 40 ৰ লগত 3 পূৰণ হৈ আছে যদি কি 120 হ'ল মানে ইনটু 5 ইনটু 4 ইনটু 3 নেক্সট কি হ'ব ইনটু 2 হ'ব 5 4 3 এবাৰ 2 এটা পূৰণ হ'ব পূৰণ 2 মানে 120 ৰ লগত যদি আমি 2 পূৰণ কৰি দিওঁ কি হ'ব 12 গুণ 240 হয় না 240 आंसर আহিব আৰু যদি এটো যদি 240 হয় দেন তাৰ পিছত কি হ'ব ইনটু 1 মানে 240 পূৰণ 1 240 হ'ব ঠিক আছে নেক্সট তো চাও ঠিক একেদৰে এটো মাজত আছে আমি এফালৰ পাই আহো কৰি গলে হয়নে তো এফালৰ পাই আহিলে চাও 8 ৰ পৰা 16 একেটা ফৰ্মত এটা মেৰি আছে 8 ৰ পৰা 16 কেনেকৈ হ'ল 8 দুগুণ 16 তাৰপিছত চাও 16 39 16 3 গুণ 39 39 ৰ লগত কি হ'ব পূৰণ 4 হ'ব মানে 2 3 4 39 ৰ লগত 4 পূৰণ কৰিলে কি হ'ব দেখা দিছো চাও 39 4 আনসার গুণ 32 ৰ 2 উকলিত নে 4 4 গুণ 16 192 হয়নে আমাৰ অপচন কোড আছে यस অপচন নম্বৰ সি হয়নে এতিয়া চাও ইয়াৰ লগত আকৌ কি পূৰণ হ'ব তেন্তে হলে ইনটু 5 হ'ব হয়নে গতিকে আপুনি পিছৰটো চাই লও পিছৰটো কেতিয়াবা আকৌ নিমিলিব পাৰে যদি আপোনালোকে ওএমআৰ শীটত মই আগৰবাৰ কৈছিলো নেকি যে ওএমআৰ শীটত যদি আপোনালোকে আকৌ ক্লিক কৰি দিলে দেখিলে পিছৰটো চোন ৰুলটো ফলো কৰা নাছিলে অসুবিধা হৈ যাব কম্পিউটাৰ আসলে তো ভাল কথা এতিয়া সব আমি 192 ৰ লগত আমি আকৌ এবাৰ কি কৰি চাও 5 টো পূৰণ কৰি চাও 5 টো পূৰণ কৰিলে 960 অপচন আহে না 5 দুগুণ 10 ৰ শূন্য উকলিলে 5 গুণ 45 45 46 উকলিল 4 5 গুণ 5 5 4 9 960 আহিল না यस means এটো ৰুল ফলো কৰি আছে তো নেক্সট চাও 48 24 96 48 192 আৰু এফালে দিছে কোৱেশ্চন মাৰ্ক এতিয়া চাও এটো এটা এবাৰ এতিয়া ডাঙৰ সংখ্যা আছে তাৰপিছত আকৌ কমি গল আকৌ ডাঙৰ সংখ্যা আকৌ কমি গল আকৌ ডাঙৰ সংখ্যা পিছতো কি হৈছে এতিয়া চাওক যেতিয়া ডাঙৰ সৰু হৈ থাকে ই হয়তো আমাৰ জাম্পিং অৰ্ডাৰতো থাকিব পাৰে জাম্পিং অৰ্ডাৰ মিন্স কি এটা এৰিয়াটাকে আমি লজিকটো লগাব পাৰো যেনেকৈ 48 ৰ লগত আমি ডাইৰেক্ট 24 নলগাই পেলাই কেতিয়াবা আমি 96 তো আমি জাম্পিং কৰি চাব পাৰো বুজি পাইছানে সৰু ডাঙৰ হৈ থাকিলে সাধাৰণতে অলপ জাম্পিং অৰ্ডাৰ বেছিকে থকা দেখা যায় কিছুমানত হৈছে এটা চাওক 48 ৰ লগত 96 কেনেকৈ হৈছে মিন্স 2 পূৰণ হৈ আছে আৰু এটো চাওক 24 ৰ লগত 48 টো কি হৈ আছে 2 পূৰণ হৈ আছে মানে এটা জাপ মাৰি 2 পূৰণ হৈ আছে হয়নে তাৰ পিছত চাওক 96 আৰু 192 দেখিছেনে 2 পূৰণ হৈ আছে গতিকে 39 ৰ লগত এটো যেটো কোৱেশ্চন মাৰ্ক আছে হেতুটো 2 পূৰণে হৈ থাকিব 8 দুগুণ 16 হয়নে তো 48 ইনটু 2 মিন্স মই 8 দুগুণ 16 এটো কাৰণে কৈছো এটোত কৈছো 8 দুগুণ 16 ৰ 6 উকলিলে 4 গুণ নাথাকে ন মানে চাও আমি যদি ইউনিট ডিজিট যদি আমি যেটো চেপ্টাৰ এটা আছে মেথছত হেতু যদি আমি পঢ়ো আমি ইমান মাথা মাৰিব নালাগে ইয়াত চাওকচোন 8 ৰ লগত 8 গুণ 16 বুলি কোৱা লাগলে 16ত কি আছে প্ৰথম 16ত 6 টো ইউনিটত আছে নাই কক ঘৰত 6 আছে নাই গতিকে আমি অপচন ডাইৰেক্ট চাব পাৰো ইয়াত ক'বাত 6 আছে নেকি দেখিলে ইয়াত 96 6 আছে নহয় এটো आंसर আহি যাব টাইম ৰিডিউস কৰিবলৈ ভাল হয় কিন্তু কিছুমানত যদি কেতিয়াবা আকৌ দুটা তিনটা থাকিলে পিছৰ হবলো আমি যাব লাগে এটো আমি মেথছৰ যেতিয়া ক্লাস কৰিম মেথছৰ ক্লাছত আমি হেবোৰ শিকিম নেক্সট আপ 165 195 255 285 345 আৰু কোৱেশ্চন মাৰ্ক আছে চাওক সংখ্যাবোৰ যদিও 3 ডিজিটৰ হয় কিন্তু মানে তিনিটা অংকৰ হয় এই সংখ্যাবোৰ হয় তিনটা অংক আছে প্ৰত্যেকতে কিন্তু ডিফাৰেন্সটো কিন্তু বৰ বিশেষও ডাঙৰ নহয় গৈ হয়নে ইয়াত যেনেকৈ গৈ পেলাই 2 পৰা 240 পাছে 8 ৰ পৰা গৈ পেলাই 4টা ডিজিট 5760 কিমানত গৈছে কিন্তু ইয়াত তিনিটা ডিজিটতে সীমাবদ্ধ হৈছে গতিকে বৰ বিশেষও ডিফাৰেন্স থাকিব নালাগে চাওকচোন 165 ৰ পৰা 195 কিমান আছে 65 75 85 95 মিন্স প্লাস 30 হৈ আছে হয়নে প্লাস 30 হৈ আছে তাৰ পিছত এফালে চাওক 95 ৰ পৰা 55 হয়নে এফালে 5 এফালে 5 60 50 60 হ'ল মানে প্ৰথমে প্লাস 30 তাৰ পিছত প্লাস 60 তাৰপিছত চাওক 55 85 আকৌ চাওক প্লাস 30 হৈ আছে প্লাস 30 প্লাস 60 প্লাস 30 আকৌ চাওক প্লাস 60 লৈ আছে হয়নে নেক্সট হ'ব প্লাস আকৌ 30 হ'ব
গতিকে 245 ৰ লগত যদি আমি যদি 30 এটা হেৰি কৰি দিওঁ 4 3 7 375 আমাৰ অপচন নম্বৰ ডি কাৰেক্ট হৈছে নে ঠিক আছে আমি আৰু অলপ চাম আমি আকৌ চাওক আমি আৰু 4টা কোৱেশ্চন লৈ ললো আৰু ইয়াত চাওক 9 নম্বৰটো কি আছে ঠিক একেদৰে আগতে মই ক'বলৈ পাহৰি গলো যে ভিডিওটো পজ কৰক নহবা স্ক্ৰিনশ্বট এটা লৈ লওক পজ কৰি পেলাই আৰু আপোনালোকে নোট ডাউন কৰি লওক নিজাববীয়া চেষ্টা কৰক তাৰ পিছত আহক প্ৰথমে আছে চাওক 7 26 63 63 124 আৰু কোৱেশ্চন মাৰ্ক আছে আমি এটা কথা মনত ৰাখিব লাগিব যিবোৰ আমাৰ স্কয়াৰ আৰু কিউব নাম্বাৰবোৰ আছে নাম্বাৰটো মনত ৰাখিব লাগিব লগতে আইডিয়া কৰিব পাৰিব লাগিব যে ওচৰ পাজৰ হেবোৰ ওচৰ পাজৰ সংখ্যা নেকি গম পাইছানে যে ওচৰ পাজৰ সংখ্যাও হয়তো হ'ব পাৰে গতিকে এতিয়া চাওক 7 মানে কি হয়তো কিবা এটা কিউব বা স্কয়াৰৰ ওচৰ পাজৰ হ'ব পাৰে হয়নে এতিয়া চাওক 7 টো হৈছে আপোনাৰ 2 কিউব -1 হৈ আছে চাওক 2 3টা পূৰণ কৰিলে 8 হ'ল হয়নে আৰু -1 7 নেক্সট চাওক 26 মানে আছে এটো আপোনাৰ 3 কিউব -1 3 কিউব means 27 -1 26 এটো চাওক 4 কিউব means 64 -1 63 next up 5 cube means 125 -1 124 next আহিব 6 cube -1 6 cube means কি 216 216 আগত লিখাই থোৱা আছিল একদম প্ৰথম ভিডিওটোত আপোনালোকে যদি চাব পাৰে তাত আছিল আৰু যি সকলো মনত আহি গল অটোমেটিক উলিয়াই ল'ব পাৰিলে 6 cube means 216 -1 215 অপচন নম্বৰ বি নেক্সট আপ 10 নম্বৰটো 6 13 25 51 101 এতিয়া চাওক ইয়া 6 ৰ লগত 13 টো কেনেকৈ জড়িত হৈ আছে তেনেকৈ আমি আকৌ এটা ৰিলেচন উলিয়াম 6 ৰ পৰা 13 কেনেকৈ আহি আছে চাওক 6 into 2 6 2 12 plus 1 হয়নে মানে into 2 plus 1 তাৰ পিছত চাওক 13 2 26 -1 into 2 -1 হয়নে প্ৰথমে into 2 plus 1 তাৰ পিছত into 2 -1 নেক্সট চাওক 25 ৰ লগত কি হৈ আছে 2 25 2 50 plus 1 তাৰ পিছত 51 into 2 কিমান আহিব 102 হয়নে -1 মানে 101 চাওক into 2 plus 1 into 2 -1 into 2 plus 1 into 2 -1 -1 আসলে এবা আহিব into 2 আকৌ plus 1 into 2 plus 1 means 101 ৰ লগত আপুনি 2 পূৰণ কৰক 2 গুণ 2 হয়নে 0 2 গুণ 2 202 plus 1 203 অপচন নম্বৰ এ হয়নে 10 নম্বৰ এটো নেক্সট চাওক 8 28 116 584 সাকচন কেনেকৈ আছে 8 ৰ পৰা 28 লৈ বহুত ডিফাৰেন্স আছে হয়নে গতিকে আমি ডাইৰেক্ট পূৰণ কৰি চাও কিবা সিঙ্গল ডিজিট বা একদম 3 ডিজিটৰ লৈকে আছে বহুত ডিফাৰেন্স আছে নাম্বাৰবোৰৰ মাজত এতিয়া চাওক 8 ৰ পৰা 28 ৰ মাজত সাকচন 8 3 গুণ 24 প্লাস 4 into 3 plus 4 next up 8 4 গুণ 32 112 এটো চাওক into 4 হৈ আছে 28 4 গুণ 28 4 গুণ হৈছে 112 plus 4 চাওক মই দেখাই দিছো 28 into 4 হয়নে 8 গুণ 32 ৰ 2 উকলিল 3 4 গুণ 8 8 3 112 হলনে আৰু 4 এটা লগাই দিলো 116 হলনে নেক্সট আপ into 3 plus 4 into 4 plus 4 মানে into 3 into 4 plus 4 টো সেম লাগি আছে কিন্তু প্ৰথমে যেটো পূৰণ হৈছে হেটো বাহি বাহি হৈ আছে নেক্সট আপ into 5 হৈছে নেকি into 5 plus 4 হৈ আছে নেকি চাই লও আমি এখানে চাই লৈছো 116 5 5 গুণ 30 ৰ 0 উকলিল 3 5 গুণ 5 5 3 8 5 গুণ 5 580 yes plus 4 584 হয়নে into 5 plus 4 গতিকে এটো কি হ'ব into 6 plus 4 means 584 into 6 6 4 গুণ 24 4 উকলিল 2 8 গুণ 39 2 50 0 উকলিল 5 5 গুণ 30 35 3504 লগত 4 এটা এড কৰি দিও 3508 ক'ত আছে yes অপচন নম্বৰ ডি হয়নে নেক্সট চাও 198 194 185 169 কোৱেশ্চন মাৰ্ক আছে এটা চাওক 1 দেখিছেনে যদি সংখ্যা তিনিটা ডিজিটত আছে ডিফাৰেন্স বৰ বিশেষ নাই গতিকে আমি ডিফাৰেন্সটো চাও 198 বা 194 ৰ মাজত 4 ডিফাৰেন্স আছে 194 ৰ পৰা 185 ৰ মাজত কিমান 10 9 হয়নে 9 ডিফাৰেন্স আছে নেক্সট চাওক আইডিয়া আহিলে নহয় 4 9 means কি
2 স্কোয়াৰৰ নাম্বাৰ 3 স্কোয়াৰৰ নাম্বাৰ নেক্সট আহিব কিমান 4 স্কোয়াৰ মেবি হয়নে নহয় চাওক 16 আহিব লাগে 185 169 হয়নে 915 5 উকলিলে হয়নে 9 7 1 8 16 আছে নেক্সট আহিব 25 হয়নে 169 ৰ পৰা যদি আমি যদি -25 এটা কৰি দিও তেনে যেটো আহিব ৰিজাল্ট কেটে কিমান আহিব 9 পৰা 5 গল থাকিল 4 4 ক'ত আছে এককৰ ঘৰত ইয়েস 144 ঠিক আছে গতিকে আমি আজি 12টা কোৱেশ্চন কৰিলো আৰু প্যাটাৰ্নবোৰ সকলোৰে অলপ বেলেগ বেলেগ আছিল গতিকে আপোনালোকক যদি বিচাৰে আপোনালোকে কমেন্ট কৰিব আমি এটা এডভান্স লেভেলত আৰু এটা নাম্বাৰ সিৰিজ টপিক সাকে আমি কৰিব চেষ্টা কৰিম ঠিক আছে আপোনালোকে কমেন্ট কৰি জনাব নহলে আমি নেক্সট কোবত আমি নাম্বাৰ সিৰিজ আছিল নহয় আমি এবাৰ এলফাবেট সিৰিজলৈ আগবাঢ়িম ঠিক আছে গতিকে ভিডিওটো দেৰি নকৰো আজিলে তেনে ধন্যবাদ